নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ কবিতাটিৰ শিৰোনাম মই হেনো কৃপণ। তুমি কৈছিলা নহয় মই হেনো বৰ কৃপণ। জানা, মই সলনি হ'লো। তোমাক বহুত বহুত ধন্যবাদ দেই, মোক শক্তিশালী কৰি তোলাৰ বাবে। তোমাৰ বাবে আজি মই শিল কাটি কাটি প্ৰেমৰ সৌধ নিৰ্মাণ কৰিলোঁ জানা। তুমি মোক সমল দিছা, মোক নিৰ্মাণ কৰিবলৈ, দুখত পি খাবলৈ চকু পানী। সুখত হাঁহিবলৈ এবুকু ভাল পোৱা। কাশীজন ওলালে তোমালৈ বৰকৈ মনত পৰেও। তুমি কৈছিলা নহয় তোমাৰ ওঠৰ বাটেৰে হেনো কাশীজন ওলাই, আৰু কৈছিলা মই হেনো প্ৰেমৰ খনিকাৰ। জানানে, তোমাৰ চহৰলৈ গৈ কিমান বাৰ যে বেদনাত বৰণ সলালো, কিমান দিন যে নিৰ্জনতাক সাৱটি ৰৈ থাকিও বৈ থাকিলো মৰমৰ উত্তাল নদীখনি। ভাৱনাৰ ভাগৰত যেতিয়া ভাগৰি টোপনি যাওঁ, সপোনবোৰে তোমাক উভতাই আনে, আৰু তেতিয়াই মোৰ বুকুৰ নিজানত মৌন গানটি হৈ বাজি ৰোৱা তুমি। যি বাটেৰে গ'লে মোৰ দুভৰি কাটে, মোৰ উশাহখন হয় বুকুৰ ধপধপনি বাঢ়ে, সেই বাটেৰে তুমি খোজ লোৱা। কাৰোবাৰ সপোন ভঙাৰ হাতুৰিৰ কোবত নিজক ভাঙি চাবাচোন এবাৰ, কিমান যন্ত্ৰণা থাকে শিল ভাঙি শব্দ নিৰ্মাণ কৰাৰ। বিষাদৰ নৈখনি সাঁতুৰি সাঁতুৰি বিষণ্ণ শব্দবোৰ পাৰলৈ তুলি আনি চুমাৰ পৰশত উজ্জীৱিত কৰি তোলাটো ইমান সহজ কাম নহয় জানা, ইমান সহজ কাম নহয়। তোমাক বহুত বহুত ধন্যবাদ দেই, তোমাক বহুত